মোৰ কুকিং চেনেললৈ আপোনালোকক আকৌ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজিৰ ৰেচিপিটোত মই আপোনালোকক সহজতে আৰু সোনকালে বনাব পৰাকৈ পনীৰ আৰু আলুৰ ফ্ৰাই দেখুৱাব খুজিছোঁ। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো আৰম্ভণিৰ পৰা শেষলৈ চাব। আহকচোন আমি ৰেচিপিটোৰ ফালে আগবাঢ়োঁ। আহক আমি এতিয়া প্ৰথমতে ইনগ্ৰিডিয়েণ্টছখিনি চাই লওঁ। এয়া মই 300 গ্ৰাম পনীৰ এইটো চেপত লৈছোঁ আৰু ইয়াত মই 4টা মিডিয়াম সাইজৰ আলু বইল কৰি এইটো চেপত এনেকৈ কাটি লৈছোঁ আৰু এইফালে মই 2 টেবুল স্পুনকৈ হালধি, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ আৰু ৰেড চিলি পাউডাৰ লৈছোঁ আৰু ইয়াত মই 1 টিস্পুন গৰম মছলা, হাফ টিস্পুন আজৱাইন বা জনি আৰু 1/4 টিস্পুন হিং লৈছোঁ। হিংটো অপশ্যনেল হয়, কিন্তু হিং দিলে যিহেতু টেষ্টি হয় সেইটো কাৰণে মই এইটো লৈছোঁ। আৰু এইফালে মই 3টা এনেকুৱা কেঁচা জলকীয়া লৈছোঁ। আপোনালোকে জ্বলাটো নিজৰ চইচ মতে ল'ব। আৰু মই এয়া নৰসিংহ পাত 2 খিলা লৈছোঁ, কাৰণ এয়া নৰসিংহ পাত দিলে চেণ্ট আৰু টেষ্ট দুয়োটাই ভাল হয়। আৰু নৰসিংহ পাত নিদি আপোনালোকে ধনিয়া পাত বা কচুৰি মেথিও দিব পাৰে। আৰু এইফালে মই এয়া 2 টেবুল স্পুন নিমখ লৈছোঁ। নিমখটো আপোনালোকে নিজৰ টেষ্ট অনুসৰি ল'ব। আৰু ইয়াত মই এয়া 15-16টা কাজু আৰু 25 গ্ৰাম মগজ লৈছোঁ আৰু এই গোটেইখিনি মই এনেকৈ পেষ্ট বনাই লৈছোঁ। আৰু ইয়াত মই মিডিয়াম সাইজৰ পিঁয়াজ এটা, নহৰু 7-8 ফুটা আৰু মিডিয়াম সাইজৰ আদা এটুকুৰা এনেকৈ গ্ৰাইণ্ড কৰি লৈছোঁ। আৰু এয়া 2টা বিলাহী, এই বিলাহীকেইটা মই এনেকৈ পিউৰি বনাই লৈছোঁ। আহক এতিয়া আমি নেক্সট প্ৰচেছলৈ আগবাঢ়োঁ। এতিয়া মই এই পনীৰ আৰু আলুখিনি অলপ অলপ হালধি, জিৰা, ধনিয়া, ৰেড চিলি পাউডাৰ দিলোঁ, নিমখো এয়া মই আধা চামুচ দি দিলোঁ। আৰু এইফালেও মই এয়া অলপ জিৰা, ৰেড চিলি পাউডাৰ, হালধি আৰু ধনিয়া পাউডাৰ দি দিলোঁ। এতিয়া মই এইখিনি সানি লওঁ। সানি পেলাই 10 মিনিট সময় মেৰিনেট কৰিবলৈ থৈ দিম। মই কেৰাহীখন ভালদৰে গৰম হোৱাৰ পিছত এখন চামুচেৰে 3 চামুচ এয়া তেল দি দিছোঁ। তেলখিনি মই ভালদৰে গৰম হ'বলৈ গেছটো হাই ফ্লেমত আনি লৈছোঁ। ভালদৰে গৰম হৈ গৈছে। এতিয়া মই পনীৰখিনি ইয়াত 3-4 মিনিট সময় ফ্ৰাই কৰি লওঁ। এয়া মই গোটেইখিনি পনীৰ দি দিছোঁ। গেছটো এয়া মিডিয়াম ফ্লেমত আনিছোঁ। আনি পেলাই এইখিনি মই 3 মিনিট সময় ফ্ৰাই কৰিবলৈ থৈ দিছোঁ। 3 মিনিট পিছত মই এইখিনি এনেকৈ লৰাই দিছোঁ আৰু অকণমান সময় 2 মিনিট আৰু যদি ফ্ৰাই কৰোঁ তেতিয়াহ'লে বেছি ভাল হ'ব। সেইটো কাৰণে মই আকৌ 2 মিনিট সময় এইখিনি ফ্ৰাই হ'বলৈ দিছোঁ। 2 মিনিট পিছত এয়া পনীৰখিনি মই চালোঁ, বৰ ধুনীয়াকৈ ফ্ৰাই হৈছে। গেছটো মই ল' ফ্লেমলৈ আনি থ'লোঁ। এতিয়া মই পনীৰখিনি বাতি এটাত শ্বিফ্ট কৰি ল'ম। পনীৰখিনি বাতিটোত শ্বিফ্ট কৰি ল'লোঁ। এতিয়া মই আলুখিনি ফ্ৰাই কৰিম। আমাৰ এই আগৰ তেল অকণমান আছে, তথাপিও মই আৰু এয়া 1 টেবুল স্পুন তেল দি দিলোঁ। তেলখিনি ভালদৰে গৰম হৈ গ'ল। এতিয়া মই ইয়াতে আলুখিনি ফ্ৰাই কৰি লওঁ। আলুখিনিও মই গেছটো মিডিয়াম ফ্লেমলৈ আনি 2-3 মিনিট সময় ফ্ৰাই কৰিম। আলুখিনি এয়া বৰ ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। এতিয়া মই এইখিনি এই বাতিটোত শ্বিফ্ট কৰি লওঁ। পনীৰ আৰু আলুখিনি এয়া মই সুন্দৰকৈ ফ্ৰাই কৰি ল'লোঁ। এতিয়া আমি কাৰীখন বনাম। মই ল' ফ্লেমৰ পৰা মিডিয়াম ফ্লেমলৈ আনি লৈছোঁ। এখন কেৰাহী ভালদৰে গৰম হোৱাৰ পিছত মই এখন চামুচেৰে 2 চামুচ তেল গৰম হ'বলৈ দিলোঁ। তেলখিনি এয়া ভালদৰে গৰম হৈ গ'ল। এতিয়া মই ইয়াত আজৱাইনখিনি এয়া দি দিছোঁ, হিংখিনিও এয়া দিছোঁ আৰু
জলকীয়া 3টা এয়া দি দিছোঁ। অকণমান সময় মই এইখিনি ফ্ৰাই কৰিম। সময় এইখিনি অলপ ফ্ৰাই হোৱাৰ পিছত মই ইয়াত আদা, নহৰু আৰু পিঁয়াজৰ পেষ্টখিনি দি দিছোঁ। এইখিনি এয়া ভালদৰে লৰাই মই 1.5-2 মিনিট ফ্ৰাই কৰি লওঁ। 3 মিনিট পিছত এয়া চাওক ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। মই গেছটো ল' ফ্লেমতে থৈ বনাইছোঁ, কাৰণ দেৰি গ'লে বেয়া লাগিব, সেইকাৰণে ল' ফ্লেমত বনাইছোঁ। এতিয়া ইয়াত মই জিৰা, হালধি, ধনিয়া আৰু ৰেড চিলি পাউডাৰখিনি দি দিছোঁ। নিমখখিনিও মই ইয়াত 1 চামুচ দিছোঁ। মই পনীৰ ফ্ৰাই কৰোঁতে সকলোবোৰ মছলাৰ লগত নিমখ দিছিলোঁ, কিন্তু মই আলু ফ্ৰাই কৰোঁতে নিমখ দিয়া নাছিলোঁ, কাৰণ দুইখিনিতে নিমখ দি ফ্ৰাই কৰিলে পিছত বেছি হৈ যাবও পাৰে, সেইকাৰণে মই একেবাৰে তৰকাৰীতে দি দিছোঁ। এয়া চাওক মছলা আৰু পিঁয়াজ নহৰু পেষ্ট, কাজু, মগজ সকলোবোৰ ইমান ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। এতিয়া মই ইয়াত টমেটো পিউৰিখিনি এয়া দি দিছোঁ। তাৰপিছত আমি আকৌ 3-4 মিনিট সময় ভালদৰে এইখিনি ফ্ৰাই কৰিব লাগিব। গেছটো মই ল' ফ্লেমতে থৈ দিছোঁ। থৈ দি মই 3-4 মিনিট সময় এনেকৈ এইখিনি ফ্ৰাই কৰি থাকিম। 5 মিনিট পিছত গোটেইখিনি ভালদৰে এয়া ফ্ৰাই হৈ গৈছে, কাৰণ গোটেইখিনি মছলা তেলৰ পৰা যিহেতু বেলেগ হৈ গৈছে, তাৰমানে সুন্দৰকৈ ফ্ৰাই হৈছে। এতিয়া মই ইয়াত আলুখিনি যে ফ্ৰাই কৰি থৈছিলোঁ এয়া দি দিলোঁ। আকৌ গোটেইখিনি ভালকৈ এয়া লৰাইছোঁ। তাৰপিছত মই ইয়াত পনীৰখিনি দি দিম। আলুখিনি ভালদৰে মছলাৰ লগত মিক্স হোৱাৰ পিছত মই এয়া পনীৰ আৰু ফ্ৰাইখিনিও দি দিছোঁ। এইখিনিতে মই এটা কথা কওঁ, যিসকলে আলু নাখায় বা আলু খাবলৈ বেয়া পায়, তেওঁলোকে আলুৰ সলনি বেলেগ তৰকাৰী যেনে গাজৰ, মটৰ, স্কোৱাছ বা যিকোনো তৰকাৰী বইল কৰি এনেকৈ পনীৰৰ লগত দিব পাৰে, তেতিয়াও খাবলৈ খুবেই ভাল হ'ব। এতিয়া মই গোটেইখিনি লৰাই আছোঁ। গেছটো মই মিডিয়াম ফ্লেমলৈ আনি লৈছোঁ। এনেকৈ মই 1-2 মিনিট লৰাম, যাতে গোটেইখিনি ভালদৰে মছলাৰ লগত মিহলি হৈ যায়। 3 মিনিট পিছত এয়া চাওক ইমান ধুনীয়াকৈ গোটেইখিনি মিক্স হৈ গৈছে। আৰু পনীৰ আৰু আলুখিনি যিহেতু আগতে ফ্ৰাই কৰি লোৱা হৈছে, গতিকে পিছত এনেও বেছি সময় নালাগে। এতিয়া মই ইয়াত গৰম মছলাখিনি এনেকৈ দি দিলোঁ। দি দিয়াৰ পিছত আৰু আধা মিনিট সময় আমি এনেকৈ থৈ দিম। মই এখন কভাৰ দি দিছোঁ। আধা মিনিট পিছত মই কভাৰখন গুচাই চাইছোঁ, ইমান ধুনীয়াকৈ হৈ গৈছে। দেখিবলৈ খুব সুন্দৰ হৈছে আৰু চেণ্ট খুব ধুনীয়া ওলাইছে। খাবলৈও চাগে টেষ্টি হ'ব। এইখিনি আমাৰ হৈ গৈছে। এতিয়া মই বাউল এটাত শ্বিফ্ট কৰি লওঁ। এয়া আমাৰ আলু আৰু পনীৰৰ ফ্ৰাই হৈ গ'ল। মই এয়া নৰসিংহ পাত দি গাৰ্নিছ কৰি দিলোঁ। আপোনালোকে ধনিয়া পাত বা কচুৰি মেথি দি গাৰ্নিছ কৰিব পাৰে। দেখিবলৈ ধুনীয়া হ'ব আৰু খাবলৈও টেষ্টি হ'ব। কেতিয়াবা আপোনালোকৰ আলহী আহিব লগা থাকিলে বা ঘৰত যদি বেলেগ তৰকাৰী নাথাকে, আপোনালোকে এই ফ্ৰাইটো বনাই চাবচোন। সকলোৱে নিশ্চয় খাই ভাল পাব। আৰু আপোনালোকে বনাই কেনে পালে, ঘৰৰ সকলোৱে খাই কেনে পালে মোক কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিৰ ৰেচিপিটো ইমানেই। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো আৰম্ভণিৰ পৰা শেষলৈ চাইছে আৰু আপোনালোকে এনেকৈ বনাই চাবচোন। মই ভাবোঁ ঘৰৰ সকলোৱে খাই ভাল পাব। আৰু আপোনালোকে মোক ঘৰৰ সকলোৱে খাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু লগতে যিসকল নতুন ভিউৱাৰ্ছে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, কৰি দিব। আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব, তেতিয়া মোৰ নতুন ভিডিঅ' ওলালে আপোনালোকৰ ওচৰলৈ সোনকালে যাব। আকৌ এটা নতুন ৰেচিপি লৈ আমি লগ হ'ম। ধন্যবাদ।